আপোনালোকে জানে যে অৰুণোদয় অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ ডিবিটি স্কিম, য'ত আমি মানুহক আৰ্থিক ইনকামত আমি সহযোগ কৰোঁ বা আমি সহায় কৰোঁ। প্ৰথমতে আমি এই প্ৰগ্ৰাম বা এই কাৰ্যসূচীটো আৰম্ভ কৰোঁতে আমি 830 টকাকৈ প্ৰতি মাহত আমি পৰিয়ালসকলক আগবঢ়াইছিলোঁ আৰু 22 লাখ পৰিয়ালক আমি সহায় কৰাৰ আমাৰ পৰিকল্পনা আছিলে, কিন্তু বিটিচিত সেই সময়ত আমি দিব পৰা নাছিলোঁ আৰু তাৰ ফলত ৰাফলি 20 লাখ পৰিয়ালে এই অৰুণোদয় আঁচনিৰ পৰা উপকৃত হৈ আছিলে। যোৱা বছৰ 830 টকা আমি 1000 টকালৈকে বৃদ্ধি কৰিছিলোঁ আৰু বিটিএডি এৰিয়াটো আমি বেনিফিচিয়াৰীক অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত লৈছিলোঁ। এই বছৰ আমাৰ ঠিক আমি পূজা বুলি ধৰিছিলোঁ, কিন্তু পূজা এইবাৰ 1 আৰু 2 অক্টোবৰতে আৰম্ভ হ'ব। কিন্তু তথাপিতো 10 অক্টোবৰত যিটো আমি পুঁজি মুকলি কৰি দিওঁ, এইবাৰ আমি 10 অক্টোবৰত 1250 টকাকৈ দিয়া আৰম্ভ কৰিম। 1250 টকাৰ দিয়াৰ অৰ্থ এইটোৱে যে 250 টকা আমি এটা স্পেচিয়েলি তেওঁলোকলৈকে পঠাম, যাতে তেওঁলোকৰ ইলেক্ট্ৰিচিটি ডিউজটো তেওঁলোকে সেই টকাৰে পে'মেণ্ট কৰিব পাৰে। অৰ্থাৎ অৰুণোদয় হিতাধিকাৰীসকলৰ যাতে বিদ্যুতৰ মাচুলটো চৰকাৰে থ্ৰু ডিবিটি বহন কৰিব পাৰে। আমি ডাইৰেক্টলিও দি দিব পাৰিলোহেঁতেন ইলেক্ট্ৰিচিটি বৰ্ডক, কিন্তু আমি সেইটো নকৰি তেওঁলোকৰ একাউণ্টলৈকে পঠাব খুজিছোঁ, চ' ডেট দে বিকাম এ ৰেছপনচিবল কনজিউমাৰ। আৰু এই বছৰে আমি আৰু 6 লাখ নতুন পৰিয়ালক আমি অৰুণোদয় আওতালৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰমানে টোটেল অৰুণোদয় বেনিফিচিয়াৰী উইল বি নাও অলমষ্ট 26 lakhs.